144 আকৌ লাগিছে। আকৌ মানুহৰ ঘৰত জুই দেখিবলৈ পাইছো, ইনোসেন্ট মানুহ জীৱন দিব লগা হৈছে। এই গোটেই বিষয়বিলাক হল ৰাজনীতিকভাৱে যি অপাৰিপৰক যেটো কোৱা হয় অক্ষমতা আৰু দূৰদৰ্শিতা নোহোৱাৰ কাৰণে, কমিটমেন্ট নোহোৱাৰ কাৰণে এই পৰিৱেশবিলাক হৈছে। আৰু ইয়াৰ কাৰণে কাকবা দোষ জাপি দিছে। আমি 5টা বছৰত কোনো কাকো দোষ জাপি দিয়া নাছিলে। কিবা এটা সৰু সুৰা কিবা যদি হয় তেতিয়া আমি দায়িত্ব লৈছিলো, কিন্তু এতিয়া কাকবা দোষ জাপি দিয়া হৈছে। আৰু যোৱা এই সময়ত আপোনালোকে গম পায়, একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ চলাইছিল, যি মন যায় তাকে কৰিব পাৰিছিলে, কিন্তু বড় অনাবড় সৃষ্টি হৈছিলে। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলিবলৈ ভয় কৰিছিলে, কিন্তু যোৱা 5টা বছৰত 26টা জনগোষ্ঠী একাকাৰ হয় সকলো মিলি জুলি ধুনীয়াকে এটা সুন্দৰ পৰিৱেশত আছিল। 35 লাখ জনসাধাৰণ একেলগে আছিল। শিক্ষা দীক্ষা সামাজিক ন্যায় অৰ্থনীতি উন্নয়নৰ যেটো বিপ্লৱ এইবিলাক সব আৰম্ভ হৈছিলে, কিন্তু হিটো আকৌ স্তব্ধ হোৱাৰ নিচিনা হৈ গল। এছাৰক লৈ পেলাই আজি ৰাজনীতি আকৌ আৰম্ভ হৈছে। চৰকাৰ কাৰ আছে? চৰকাৰত থকা মানুহবিলাকে কৈছে এতিয়া আমি সিদ্ধান্ত লৈছো এছাৰ মানে এছাৰত কাৰো নাম কাটিবলৈ আমি নিদিও, আমাৰ লগত আলোচনা কৰিবলৈ লাগিব, আমাৰ জিলাত ডিসি বিলাক কৰিব লাগিব। এইবিলাক কাউন্সিলৰ হাতত নাই, কিন্তু হিটো ৰাজনীতি কৰা আৰম্ভ কৰিছে। অলৰেডি নাম কাটিলে, জেনুইন মানুহৰ নাম কাটিলে। নাম কাটাৰ পিছত এতিয়া কৈছে যে আমি নাম কাটিবলৈ নিদিও। এই গোটেই ৰাজনীতিবিলাক 35 লাখ জনসাধাৰণৰ ভৱিষ্যতটো অনিশ্চয়তাত লৈ পেলাই কিছুমানে ইয়াতে নিজৰ পাৱাৰৰ গেম ৰাজনীতি কৰিব বিচাৰিছে। UPPL কমন মানুহৰ দল, ইয়াত সকলো কমন মানুহে ইয়াতে জায়গা পায়। ইয়াত কোনো ডাইনেষ্টি নাই, পৰিয়ালবাদ নাই, কিন্তু বড়োলেণ্ডৰ এতিয়া পৰিয়ালবাদৰ ৰাজনীতি কৰিছে। যেতিয়া ৰাজনীতিটো ডাইনেষ্টি যাব, পৰিয়ালবাদত যাব, ইয়াত গণতন্ত্ৰ বুলি একো নাথাকিব, আমি মাত মাতিব লাগিব। তো সেইকাৰণে এই প্ৰতিনিধি সভাত আমি কিছুমান এজেন্ডা লৈছো। আমাৰ এই এজেন্ডাবিলাকক লৈ আমি এটাৰ পিছত আনটো এজেন্ডা আমি আলোচনা কৰিম। মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে সকলো আমি থিয় হৈ পুনৰ আমি কণ্ডোলেন্স কৰিম। এবাৰ আমাৰ বহুতো আমাৰ দলৰ দায়িত্ব থাকি কিছুমান ৰোগ কিছুমান সমস্যা যিসকলে স্বৰ্গবাসী হৈছে এই সকলোকে যাতে স্বৰ্গৰ শান্তি থাকে, ইয়াৰ কাৰণে আমি খন্তেক সময় কণ্ডোলেন্স কৰিম। আৰু হিটো আৰম্ভ হল শান্তি।